নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰিয়ংকাই আপোনালোকক আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহু যুগৰ পৰা হিন্দুসকলৰ আৰাধ্য দেৱতা শিৱক নিতৌ পূজা অৰ্চনা কৰা মহাভৈৰৱ মন্দিৰৰ বিষয়ে দুটামান তথ্য জানো আহকচোন। মহাভৈৰৱ মন্দিৰভাগ ইতিহাসৰ বহু পৰিঘটনাৰ সাক্ষী তেজপুৰ চহৰৰ উত্তৰ ফালে এটা সৰু টিলা বা পাহাৰত অৱস্থিত। প্ৰায় 159 কঠা 3 লেচা মাটি আগুৰি আছে এই মন্দিৰভাগে। কথিত আছে যে দ্বাপৰ যুগত শিৱভক্ত বানৰজাই এই মন্দিৰভাগ নিৰ্মাণ কৰাইছিল আৰু তেখেতে নিতৌ নৌকাৰে জীয়া ভৰলী নৈ পাৰ হৈ এই মন্দিৰভাগত পূজা কৰিছিল। এই মন্দিৰভাগত থকা শিৱলিংগৰ উচ্চতা প্ৰায় 3.2 মিটাৰ আৰু প্ৰস্থ 2.3 মিটাৰ। উল্লেখযোগ্য যে এই শিৱলিংগ এছিয়া মহাদেশৰ বৃহৎ শিৱলিংগসমূহৰ ভিতৰত অন্যতম। প্ৰবাদ অনুসৰি বানৰজাৰ পুত্ৰী উষাই এই মন্দিৰত নিতৌ পূজা অৰ্চনা কৰিছিল। অন্যান্য শিৱ মন্দিৰৰ দৰে এই মন্দিৰভাগতো প্ৰতি বছৰে শিৱৰাত্ৰি ধুমধামেৰে পালন কৰা হয়। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ।